ঘুগুনি খাব যাওঁতে সি ক'লে যে গৰম লাগি আছে, এনেও ঘামি আছিলোঁ, গৰম লাগি আছে তো গা ধুব যাম। তাৰপিছত আমি ক'লোঁ হয় নেকি গা ধুব যাম, তাৰপিছত ব'ল গা ধুব। তাৰপিছত 5 কিলো পালোঁ, তাৰপিছত গা ধুব সোমাইছোঁ। তাৰপিছত আমি কি কৰিলোঁ, হেৰি ফাৰ্ষ্টটো পাৰ কৰি দিলোঁ হা, মানে এনেকুৱা ছাইড থাকে ন, তো ফাৰ্ষ্ট পাৰ কৰিলোঁ। পাৰ কৰি কিনে সিও পাৰ কৰিলে আমাৰ লগতে, কাৰণ সিটো ছুইমিং জানে কৈছে, তাৰ পাৰ কৰিলে সিও আমাৰ লগত। তাৰপিছত আকৌ ৰিটাৰ্ণ বেক, মইতো ছুইমিং জানো, মই ৰিটাৰ্ণ বেক আহি গ'লোঁ। তাৰপিছত সি আহিছে, অলপ আহিছে, তাৰপিছত মাজত যোনটো চাৰ্কল নিচিনা আছিলে তাতে ফচি গ'লি, মোক বচা কৈছে। তাৰপিছত মই গৈছোঁ বচাবৰ কাৰণে, তাৰপিছত মোকো মাথা ধৰি কিনে নিজে ওপৰত আহিব বিচাৰি আছিলে। তাৰপিছত ময়ো ডুবি গৈছিলোঁ। তাৰপিছত ময়ো ডুবি যোৱাৰ কাৰণে মোৰ লগৰটোৱে মোক আকৌ সহায় কৰি কিনে মোক বচাই আনিছে, কিন্তু তাকোতো মই টানি পেলাই আনিবই পৰা নাই, মানে ইমান সি মানে শকত আছিলে ন অলপটো। কেইটা বজাৰ ঘটনা এইটো? এইটো কিমান হ'ব, 10:30, 10:20 আজি ৰাতিপুৱা তুমি উঠি আহি গ'লা ওপৰৰ পৰা? ময়ো ডুবি গৈছিলোঁ। তাৰপিছত তুমি আকৌ সহায় কৰিবলৈ চেষ্টা কৰা নাই ওপৰৰ পৰা? মইতো ডুবি গৈছিলোঁ ন, মোক আকৌ বন্ধুজনে তুমি তোমালোকে 3জন বন্ধু? তিনিজনে গৈছে না 4জন? তিনিজন। তাৰপিছত সি নিজৰ দাদাক মাতিলে, মানে ছুইমিং কৰিব জানে ন, নিজৰ দাদাক মাতিলে। তাৰপিছত সিও আহিলে, সিও একবাৰ চাই আহিলে, নাই পোৱা। তাৰপিছত বহু লোকেল মানুহকেইটাক মাতিছোঁ। তাৰপিছত পুলিচোতো বহুত দেৰি পিছত আহিছে, পাছতে বডিটো পাইছে আৰু না? তাৰপিছত পাইছে। সোমাই গ'ল? কি ক'লে? সোমাই গ'ল। তোমালোকৰ 3জনৰ নামটো কি আছে? তোমালোকৰ নাম? যোন ডুবিছে অৰিন্দম কি? কুমাৰ। ইয়াতে পঢ়ি আছোঁ। আৰু তোমালোকৰ বয়স কিমান হ'ব? মোৰ নামটো প্ৰজ্ঞান কাশ্যপ বৰুৱা। হা একেলগে গোটেইকেইজন বন্ধু। মোৰ সৰুৰ পৰা লগত। তোমাৰ 3জনৰ নামটো কৈ দিয়া একেলগে। মোৰ নাম প্ৰজ্ঞান কাশ্যপ বৰুৱা, আৰু যোন ডুবিছে তাৰ নাম অৰিন্দম কুমাৰ, আৰু মোৰ লগৰটোৰ নাম তাকেনৰ ৰেংমা। আচ্ছা, আপোনালোকৰ ওচৰতে গব্বৈছ ওচৰতে থাকে? গব্বৈছ। হ'ব।